নমস্কাৰ বন্ধুসকল, প্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি দেওবাৰ আৰু আমি যাব লৈছোঁ যোৰহাট ঢেকীয়াখোৱা নামঘৰ এনেকৈ দি। যেতিয়া টাইম আপোনালোকে দেখিব পাইছে, তো বহুত দেৰি হৈ গৈছে। তো আমি এতিয়া ঘৰৰ পৰা ওলাবলৈ লৈছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, কেনেকুৱা পালে জনাব। একদম মাস্ক চাস্ক লগাই পিনে একেবাৰে ৰেডি এতিয়া যাবহে লাগে। এতিয়া চাব হা, ভিডিঅ'টো চাব। বন্ধুসকল, এতিয়া আহি আমি ক'ৰ পালোহি নাজানো, কিন্তু বৰষুণ দি দিলে। জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকক। এয়া দেখিবলৈ পাইছে ঢেকীয়াখোৱা নামঘৰ পাইছোঁহি, ৰখি দিলে যে। ইয়াত প্ৰৱেশ কৰিলোঁ। বন্ধুসকল, আমি আহি পিনে এতিয়া ঢেকীয়াখোৱা নামঘৰ চাবলৈ একদম ধুতি চুতি লগাই লৈছোঁ। ভকত একদম। কিন্তু ভক্ত বৰষুণ দি দিছে আকৌ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু কি কৰিব লাগে সেইটোতো জানেও। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। তাৰপিছত আৰু ইয়াৰ পিছত 2টা ভিডিঅ' আহি আছে, সেইকেইটাও চাব বুলি আশা ৰাখিলোঁ। কৃষ্ণ।